Good morning everyone. সকলোকে অন্যটা ব্লগলৈ স্বাগতম। এইফালে আমাৰ পোৱালি আৰু চক ৰাতিপুৱা সময় একো দেখাই নাই সন্মুখৰ পৰা ইমানেই আজি কুঁৱলী পৰিছে। সন্মুখৰ পথাৰখন একেবাৰে দেখিবলৈ পোৱা নাই। আমাৰ কমানি আহি গ'ল। আহা। এইফালে শেৱালি জোপি ইমান ধুনীয়াকৈ ফুলি আছে। অকণমান দেৰি হ'লে ইয়াতে সৰি পৰি থাকিব। চাওক বোলা ওপৰলৈ যাওঁ দিয়া বোলা আমি একেবাৰে ওপৰৰ পৰা চাম বোলা ওপৰলৈ ইয়াৰ মানে আহিব মন নাই। এইফালে মানুহবোৰ গৈ থাকে যিবিলাক মানুহ চাই থাকে। এইফালে এজোপি শেৱালি ফুলি আছে ৰেডি ওপৰলৈ যাবলৈ। হেল্ল' এতিয়া আহিলোঁ ওপৰলৈ। চাওকচোন শালিকীকেইজনী ইমান ধুনীয়াকৈ বহি আছে গোটেইকেইজনী। এটা ধুনীয়া আৰু ভাল লগা ৰাতিপুৱাৰ সৈতে আপোনালোক সকলোকে পুনৰবাৰ মোৰ ব্লগটোলৈ স্বাগতম জনাইছোঁ। আজিৰ দিনটো মোৰ কাৰণে বিশেষ, সেয়ে মই ভাবিলোঁ যে এই দিনটো স্মৃতি হিচাপে ৰাখিবৰ কাৰণে ইয়াতে সাঁচি থওঁ আৰু আপোনালোকৰ লগতো শ্বেয়াৰ কৰোঁ। হেল্ল' এভৰিৱান, আপোনালোকে থাম্বনেইলখন দেখি নিশ্চয় গম পাইছেই যে মাক এটা উপহাৰ দিব লৈছোঁ। উপহাৰটো বহুত বেছি ডাঙৰো নহয় আৰু একেবাৰে সৰুও নহয়, মানে একদম কামত অহা বস্তু এটা, আৰু তাকো নিজৰ ইনকামেৰে দিছোঁ দেই। এইটো মানে নিজৰ পইচাই দিছোঁ। ইয়াত মোৰ পলাইছে হাজবেণ্ডৰ পইচা জড়িত নাই, হয়নে? তাত আমি বাই ভনী তিনিওজনী লগ হৈছোঁ আজিৰ দিনটোত। তেওঁলোকে খানাৰো যোগাৰ কৰিছে বাহঁতি। মায়ে একেবাৰে গম নাপায়, মাত্ৰ আমি গৈছোঁ তাতে খানা যোগাৰ কৰিছে সিমানটোৱেই। বাকী বেলেগ কথা মায়ে একেবাৰে গম নাপায়। এতিয়া আন্ধাৰো হ'ল, আমি তালৈ যাম আৰু আপোনালোকক তাতে লগ পাই আছোঁ দেই। মই দিছোঁ গিফ্ট। কেনেকুৱা লাগিছে এইটো? হা কম্বল হ'ব। ভাল লাগিছে নে? ভাল লাগিছে আকৌ, দৰকাৰ হৈ আছিলে ন এনেকুৱা এটা। এতিয়া চলাবলৈ জানিব নাই আপুনি? জানিব জানিব, একেবাৰে ইজি। ইমান কালাৰটো ভাল লাগিছে নে? পচন্দ হৈছে নে? একদম মৌ মিঠা কৰিলেই দেই। তই মৌ মিঠা কৰাইছ? মায়ে গম পাই নাই এইটো আহিব বুলি? নেপাই গম। আমি এইটো ছাৰপ্ৰাইজ দিছোঁ একদম স্কুটিত উৰি আহি। কেনেকুৱা লাগিছে? কেনেকুৱা লাগিছে? এই বোলো কাজিয়া লাগি আহিছে আকৌ, সেইকাৰণে দেৰি হ'ল। আমাৰ এতিয়া ঠিক কৰি থকা হৈছে দেই। এইটোত কাইলৈৰ পৰা কি ধুব? ডেলিভাৰী বয় দেই, ডেলিভাৰী বয়। ডেলিভাৰ এইটো ভাল লাগিছে। বা তুমি ড্ৰেছটো ইমান মৰম লাগিছে। আমাৰ আলফুলজনী চাওঁ, আমাৰ আলফুলত কেনেকুৱা লাগিছে এইটো? বা এইটো নতুন নতুন আহিলে ন? এইটো চোৱা, নতুন আহিলে। এইবাৰ পৰা মায়ে একদম পুৰা কাপোৰ ধুব আৰু এতিয়া কষ্ট নহয় আৰু, হয়নে? সৰু বস্তুটো মাৰ মানে অকণমান সহায় হ'ব আৰু এইটোৰ পৰা। ৱাশ্বিং মেচিন LG 7 কেজি।
এয়া পকৰি গাজা একদম ধুনীয়াকৈ আৰু এয়া খাম আজি পাৰ্টি হা আৰু মায়ে এইফালে চাহ বনাই আছে খুব ফূৰ্তি লাগি আছে আৰু এইটো বস্তুটো পাই তাৰপিছত আৰু কি আছে মাংস হা কি মাংস লোকেল মুৰ্গী কণী আছে লোকেল চিকেন এনেই অনা হৈছিলে ন মানে আমি তিনিজনী আহিম বুলি আনিছিলে এয়া আমাৰ চাহ পৰ্ব এওঁ মানে কাজিয়া লাগি এয়া চাহ খাইছে এতিয়া নাহোকৈ আহিলে আৰু তাৰপিছত এইফালে এইফালে কি কৰিব লাগে অঁ এয়াই আছিল আজিৰ ভিডিঅ' আৰু মালৈ বুলি এটি অকণমানি উপহাৰ বেছি ডাঙৰো নহয় নিজৰ সামৰ্থ্য অনুযায়ী দিবলৈ চেষ্টা কৰিলোঁ মই ভাবোঁ মাক দেউতাকৰ কাৰণে প্ৰত্যেকজন ল'ৰা বা ছোৱালীয়ে কিবা এটা কৰিব পাৰিলে হয়তো সকলোৰে ভাল লাগে সেয়ে ময়ো এই ভিডিঅ'টো স্মৃতি হিচাপে ৰাখিলোঁ মাৰ হাঁহি থকা মুখখন চাবৰ কাৰণে আৰু এই গিফ্টটো লোৱাৰ আগতে মই মোৰ হাজবেণ্ডৰ ফেমিলিৰ লগত ডিছকাছ কৰিহে আচলতে এই গিফ্টটো লৈছোঁ আৰু ইমানেই আছিল আজিৰ ভিডিঅ'টো